বৰলে খাক নালাগে মোকো লাগে পালেতো মোকো লাগে মই খুশি লাগে বৰলে নালাগে বুলি পালে মোকো লাগে আমাৰ আজি ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ডিসি কনফাৰেন্স হলত এইটো হল আমাৰ 24-25-26 বিটিসি অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিছিল সেইটো কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্ট লম ফাইনান্স কমিশনৰ আৰু যেনেবা আসাম আৰু পিডব্লিউডি ডিভিজনৰ যেনেবা আসাম মালা হওক ৱাৰ্ল্ড বেংকৰ হওক বা প্ৰমোদ বড়োৰ দিনত যেনেবা গুডউইল মিছন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক কেনেকুৱা কাম হৈছে প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট লম ফটোতে 24-25-26 দুটা বছৰৰ পিডব্লিউডি দুটা বছৰৰ ফাইনান্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে দুটা বছৰত 24-25-26 স্যার প্রমোদ বড়োৱে কৈ আছে যে যিবিলাক প্ৰমোদ বড়োক চাকৰি দিছিলে ফাইনান্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে এইবিলাক বাদ দে প্ৰমোদ বড়োৰ দিনত বিচিডিচি সেক্ৰেটাৰী কথা কৈছেতো আৰু ফৰেষ্টৰ কথা কৈছে ইহঁতে যদি জেনুইনলি সঁচাকে যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই ঠিক ঠাক কৰিব পৰা নাই এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে হোৱা নাই এইটোহে আমি চাইছো ফাইনান্স কমিশনৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই সেইখিনি মানুহ কাম কৰিছে যদি ইলিগেল হৈ যায় কি হ'ব ইলিগেল যদি হৈছে নাপাব লিগেল পাব গেষ্ট হাউচৰ বিলাক এতিয়া চাকৰি দিয়া হয় আপোনাৰ দিনৰে যিবিলাক গেষ্ট হাউচত গেষ্ট যিবিলাকে কৰি আছে স্যার আপোনাৰ দিনৰে স্যার বড়োলেণ্ড গেষ্ট হাউচত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰিবিউচন দিছে কিছুমানক ফিক্স পে দিছে এইটোৱে কিন্তু এতিয়াও তেওঁলোকে পাৰ্মানেণ্ট হ'ব নাই স্যার এতিয়া ইউটি পাৰ্মানেণ্ট হ'ব বহুতৰ বয়স যাব স্যাৰ এতিয়া বয়স গৈ আছে বয়স নাযায় বিটিচিৰ মানুহ বয়স নাযায় পাবই স্যার প্ৰমোদ বড়োৱে কৈ আছে যে সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত কি ক'ব স্যার এইবিলাক লাভ নাই কৈ প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে প্ৰমোদ বড়োহে জানে মই শ্ৰীৰামপুৰ গেটৰ পইচা 1 টকা সিন্ডিকেট নলয় মই লোৱাও নাই আৰু যদি লৈছে প্ৰমোদ বড়োৱে লৈছে স্যার এটা সরকারখন আপোনাৰ আহি গ'ল বিপেছৰ আকৌ আহি গ'ল ভাবি আছে আহি কোনো কোনোবা পাবল ভাবিছে স্যার আপুনি কি আহি গ'ল আহি থাকিব 5 বছৰ শেষ হোৱা নাই এবাৰ গেপ নহয় স্যাৰ গেপ নহয় 20 বছৰ স্যাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্ম সংস্কৃতি কৰিব লাগে চাকৰিবিলাক কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে আজি সময়মতে নাহে স্যাৰ বহুত অফিচাৰ নাথাকে ইয়াতে সেইবিলাক আমি আজি গম পাম না আপোনালোকে কৈছে ভাল হৈছে মই গম পাইছো পাছ অফিচাৰ নাথাকে ইয়াতে মই গম পাইছোতো হৈছে ওদালগুৰিৰ কাৰণে নতুন উপহাৰ কি থাকিব স্যাৰ আজি নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো স্কিম লৈছে এপ্ৰুভ কৰিছে উঠাপ কৰিছে সেইটোৱেই স্যার মন্ত্রী কি তো কি কয় অকল মন্ত্রী পালে স্যার আপনার মন্ত্রী কথা কি মন্ত্রী বাদে কাম হলে হল মই আজি ৰাইজৰ লগত বহিছে বহুত স্কিম লৈছে উঠাপ কৰিছে সেইখিনি কাম হলে হল আৰু কি মন্ত্ৰী ওদালগুৰি ইউনিভাৰ্চিটি কেতিয়া হ'ব স্যার হ'ব কি লাগে আপোনাক এখন ইউনিভাৰ্চিটি লাগে স্যার বহুত হ'ব খালি ইউনিভাৰ্চিটি নহয় মেডিকেলো হ'ব সব হ'ব এতিয়া মানে আশা কৰিব পাৰিছে 9 মাহে হৈছে আপুনি 20 বছৰ স্যাৰ আকৌ কেইটামান সংগঠনে বড়োলেণ্ড লাগে বুলি আন্দোলন কৰিব খুজিছে বৰলে খাক নালাগে মোকো লাগে পালেতো মোকো লাগে আপোনাৰ চুক্তি মই খুশি লাগে বৰলে নালাগে বুলি পালে মোকো লাগে নালাগে চুক্তি কৰিছে যে আমি একেলগে থাকিম বুলি কোনে আপোনালোকে যিখন চুক্তি কৰিছিলে বিটিচি চুক্তি কৰিছে আমি একেলগে আছে একেলগে থাকিব চবে বিটিচিৰ মানুহ বাছ ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে মই নাথাকিম বুলি কম নেকি ইউটি ৰুটটো কি হ'ব স্যাৰ ওদালগুৰি তামোল ধ্বংস হৈ গৈছে চাই ধ্বংস হোৱা নাই বেছি কথা কৈ কিয় এতিয়া কিছুমান ফাট কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না গোটেই বেয়া হৈছে সব বেয়া হোৱা নাই আপুনি অহাৰ কাৰণে চেঞ্জ কৰিব লাগে নাই এইটো নহয় ফাট বেয়া হৈছে এইটো বনাব লাগিব অতি সোনকালে